নমস্কাৰ। আজি আমি যেটো ভিডিও লৈ আহিছো এই ভিডিওটো প্ৰত্যেকজন কুকুৰ ভাল পোৱা বা ঘৰত কুকুৰ থকা মানুহৰ কাৰণে বহুত ইম্পৰ্টেন্ট বিষয়। আৰু আপোনালোকে জীৱনত আপোনালোকৰ যদি ঘৰত কুকুৰ আছে বা আপোনালোকৰ কোনোবা লগ সমনীয়াৰ কুকুৰ আছে আপোনালোকে এই কথাটো বাৰকৈ শুনিছে যে আপোনাৰ কি হয় কুকুৰটোৱে বমি কৰে। যে আপুনি কেতিয়াবা এনেকুৱা হয় আপোনাৰ লগৰজনে আপোনাক আহি কয় যে মোৰ কুকুৰটোৱে কালিৰ পৰা বমি কৰি আছে, একো নাখায়, খাব মন কৰা নাই, তাক ডক্টৰৰ তাত লৈ গলো, দুটামান ইনজেকচন দিলে, তাৰপিছত কুকুৰটো ভাল হৈ গ'ল। এতিয়া আমি এই বমি কি কাৰণত কৰে বা কিহৰ কাৰণে আপোনাৰ কুকুৰটো বমি কৰিব পাৰে সেই কথাখিনি আমি জনাটো উচিত। আৰু যদি আমি জানো যে এনেকুৱা কামবোৰ নকৰিলে আমাৰ কুকুৰটো বমি কৰাৰ পৰা বিৰত থাকিব পাৰে বা বমি কৰিলে এনেকুৱা ধৰণৰ বেমাৰৰ চিমটম হ'ব পাৰে, তেতিয়াহ'লে আমি আমাৰ কুকুৰটোক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা অতি আৰম্ভণি ষ্টেজতে আমি ডক্টৰৰ ওচৰত লৈ যাব পাৰো বা আমাৰ কুকুৰটোক বেমাৰ এটা আপোনাৰ সিৰিয়াছ কণ্ডিশ্যন নহওঁতে আমি তাৰ চিকিৎসা আৰম্ভ কৰিব পাৰো। আমি সচৰাচৰ যেটো আমি কুকুৰে বমি কৰা দেখো তাৰ ভিতৰত মূল কাৰণবোৰ হৈছে প্ৰথমতে হ'ল গ্যাস্ট্ৰাইটিস, দুই নম্বৰতে সেই পেলুৰ কাৰণে বমি কৰে, তাৰ পিছত কেতিয়াবা ভালকৈ হজম নহলেও কুকুৰটো বমি কৰে, তাৰ পিছত আহে কিছুমান মেটাবলিক ডিজিজ, যেনেকুৱা আপোনাৰ মেটাবলিক ডিজিজৰ ভিতৰত আহিব আপোনাৰ লিভাৰ ডিজিজ বা লিভাৰ ফেইলৰ হলে বা লিভাৰৰ কিবা প্ৰব্লেম থাকিলে, তাৰ পিছত আপোনাৰ কিডনি ফেইলৰ হলে বা কিডনিৰ কিবা প্ৰব্লেম থাকিলে সেনেকুৱা কণ্ডিশ্যনটো আপোনাৰ কুকুৰটো বমি কৰে। তাৰ পিছত আপোনাৰ কি হয় কেতিয়াবা ধৰি লওক কিবা বেয়া বস্তু খালে বা লগতে কি হয় আপোনাৰ মানুহৰ যেনেকৈ পেনক্ৰিয়াটাইটিছ হয় কুকুৰৰো এই প্ৰব্লেমটো হয়। আৰু এই পেনক্ৰিয়াটাইটিছ প্ৰব্লেম হলেও আপোনাৰ কুকুৰটোৱে বমি কৰিব পাৰে। এতিয়া কথাটো হ'ল বমিটো ইমানবোৰ কাৰণত কৰে, আমি কেনেকৈ গম পাম যে এইটো আপোনাৰ কিবা নৰ্মেল পেলুৰ কাৰণে বা গ্যাস্ট্ৰাইটিছৰ কাৰণে বমি কৰিছে বা হজম নোহোৱাৰ কাৰণে বমি কৰিছে বা কেতিয়াবা বেছিকৈ খালেও সি বমি কৰে। এতিয়া আমি আহো যেটো আমি সচৰাচৰ নৰ্মেল বুলি ভাবো বা সাধাৰণতে বমি কৰে যেটো সেইটো মেইন দুটা কাৰণতে কৰে, সেইটো হ'ল আপোনাৰ গ্যাস্ট্ৰাইটিছৰ কাৰণে বমি কৰে আৰু কেতিয়াবা পেলুৰ প্ৰব্লেম থাকিলে বমি কৰে। যদি আপোনাৰ কুকুৰটোৱে গ্যাস্ট্ৰাইটিছৰ কাৰণে বমি কৰে তেতিয়াহ'লে আপুনি দেখিব যে কুকুৰটো আপোনাৰ হালধীয়া পানী বমি কৰিব আৰু কি হ'ব আপোনাৰ ধৰি লওক 2-3 দিন কণ্টিনিউয়াছলি কৰিব, তাৰ পিছত হয়তো দুদিনমান নাথাকিব, আকৌ সি মাজে মাজে বমি কৰিব, এইবিলাক গ্যাস্ট্ৰাইটিছৰ লক্ষণ। তাৰ পিছত পেলুৰ কাৰণে আপোনাৰ কুকুৰটোৱে বমি কৰিলে আপুনি কেনেকৈ গম পাব? যদি আপোনাৰ কুকুৰটোৱে ৰাস্তাত বন বা সেনেকুৱা ধৰণৰ কিবা শিল বা গোবৰ বা মাটি এনেকুৱা ধৰণৰ বস্তু খাই পিনে বমি কৰি আছে বা এই কামটো কণ্টিনিউয়াছলি ৰেগুলাৰলি কৰি আছে, তেতিয়া হ'লেও এইটো কিন্তু আপোনাৰ পেলুৰ কাৰণে আপোনাৰ কুকুৰটোৱে বমি কৰিব পাৰে। আপুনি চাব যে আপোনাৰ কুকুৰটোক হয়তো আপুনি পেলুৰ ঔষধ খুৱাব 3 মাহৰ ওপৰত হৈ গৈছে, এনেকুৱা কণ্ডিশ্যন আপুনি কি কৰিব আপোনাৰ কুকুৰটোক পেলুৰ মেডিচিনটো খুৱাব। তাৰ পিছত কেতিয়াবা কি হয় আপোনাৰ ইনডাইজেশ্যন বা প্ৰপাৰ ভালকৈ খানাটো সি ডাইজেষ্ট কৰিব বা হজম কৰিব নোৱাৰিলেও সি বমি কৰে। তেতিয়া দেখিব যে সি খানা খোৱাৰ পিছতে সি বমি কৰি আছে, খানা খোৱাৰ অলপ দেৰি পিছতে সি বমি কৰি দিছে বা তাৰ বমিত খাদ্য ওলাই আহিছে বা আধা হজম হোৱা খাদ্য ওলাই আহিছে, এইবিলাক হ'ল তাৰ কি হয় ইনডাইজেশ্যন বা হজম নোহোৱাৰ কাৰণে হোৱা বমিৰ লক্ষণ। আৰু কেতিয়াবা আপোনালোকৰ কি হয় গম পায়নে, কেতিয়াবা কি হৈছে যে আপোনাৰ কুকুৰটোৱে এবাৰ দুবাৰ বমি কৰা আৰম্ভ কৰিছে, তাৰপিছত লাহে লাহে সি তাৰ বমিৰ পৰিমাণটো বাঢ়ি গৈ আছে বা বমিৰ সংখ্যা তাৰ বাঢ়ি যাই আছে। সি হয়তো দিনটোত 3 বাৰ কৰিছে প্ৰথমতে, তাৰপিছত 5 বাৰ হ'ব বা তাৰপিছত কি হ'ব সি কিবা খালেই বমি কৰিব। আৰু এনেকুৱা বমি কৰা কাৰণৰ ভিতৰত মানে কি হ'ব, কেতিয়াবা কিডনিৰ প্ৰব্লেম থাকিলেও সি এনেকৈ বমি কৰিব পাৰে। আৰু কিডনি প্ৰব্লেমটো বিশেষকৈ 5 পৰা 6 বছৰ বয়সৰ ওপৰৰ কুকুৰত দেখা যায়। আৰু তেতিয়া তাৰ কি হ'ব, সি কিবা খালে বমি কৰিব, তাৰপিছত সি পেচাবৰ পৰিমাণ বাঢ়িব, পানী বেছিকৈ খাব, এইবিলাক তাৰ কিডনি প্ৰব্লেমৰ লক্ষণ। কেতিয়াবা আপোনাৰ লিভাৰৰ প্ৰব্লেম হ'লেও বমি কৰিব। আৰু তাৰপিছত কেতিয়াবা কিছুমান বেক্টেৰিয়েল বা ভাইৰেল ডিজিজ, যেনেকুৱাকৈ আপোনালোকে গম পায় যে পাৰ্ভো এটা ভাইৰেল ডিজিজ, এনেকুৱা বেমাৰতো আপোনাৰ কুকুৰটোৱে সঘনাই বমি কৰিব। আৰু পাৰ্ভো হলে কি হয়, পাৰ্ভোটো বিশেষকৈ সৰু পাপিত হয়, প্ৰথমতে সি এবাৰ দুবাৰ বমি কৰা আৰম্ভ কৰে, তাৰপিছত কি হয় সি কিবা খালেই, পানী খালেও বা যিকোনো বস্তু খাদ্য খালে সি বমি কৰি উলিয়াই দিয়ে। আৰু এনেকুৱা আপোনাৰ কণ্ডিশ্যনবোৰ হলে আপুনি ঘৰত হাত সাৱটি বহি নাথাকিব। যদি আপোনাৰ কুকুৰে 3-4 বাৰতকৈ বেছিকৈ বমি কৰি আছে বা কিবা খালেই বমি কৰি আছে, তেতিয়াহ'লে আপোনালোকে ঘৰত হাত সাৱটি বহি নাথাকিব। আপোনালোকে কি কৰিব, আপোনাৰ অনতি পলমে আপোনাৰ ওচৰত যিজন পশু চিকিৎসক আছে তেখেতৰ ওচৰলৈ যাব আৰু আপোনাৰ কুকুৰটোক তেখেতে চেকআপ কৰি যি সম্ভাৱ্য বেমাৰৰ পৰা তেখেতে আপোনাৰ কুকুৰটোক ৰক্ষা কৰিব। এতিয়া মই আপোনালোকক এটা উপায় দিওঁ, যদি আপোনাৰ কুকুৰটো গ্যাস্ট্ৰাইটিছৰ পৰা বা পেলুৰ দৰৱৰ পৰা বা ইনডাইজেশ্যনৰ পৰা বমিৰ পৰা আপুনি কেনেকৈ হাত সাৰি থাকিব। গ্যাস্ট্ৰাইটিছৰ পৰা বমি নকৰাবলৈ বা গ্যাস্ট্ৰাইটিছ হোৱাৰ পিছত বমি নকৰিবলৈ আপোনাৰ কুকুৰটোক আপুনি কেতিয়াও ভজা বা পুৰা বা সেনেকুৱা স্পাইচি ফুড বা আমাৰ কিছুমানে মৰমতে চিপছ দি দিয়ে, এইবিলাক কাম কৰিব নালাগে, এইবিলাক বস্তু বন্ধ কৰি দিব। তাৰ পিছত কি কৰিব, তাক কেতিয়াও ৰাতিপুৱাৰ ভাগত খালী পেটত নাৰাখিব। আপুনি যেনেকৈ ব্ৰেকফাষ্ট কৰে আপোনাৰ কুকুৰটোকো লাইটকৈ ব্ৰেকফাষ্ট কৰাওক বা কিবা খানা খুৱাওক। বেছি সময় সি যদি খালী পেটত থাকে তেতিয়াও তাৰ পেটত এচিড চিক্ৰেশ্যন হ'ব আৰু সি এচিডিটি বা গ্যাস্ট্ৰাইটিছত ভুগিব।
তাৰপিছত আপোনালোকে কি কৰিব, পেলুৰ পৰা হোৱা বমিৰ পৰা আপুনি ৰক্ষা কেনেকৈ কৰিব, যে আপোনাৰ কুকুৰটোক যদি 6 মাহৰ ওপৰত হৈছে তাক 3 মাহৰ মূৰে মূৰে কণ্টিনিউৱাছলি তাক পেলুৰ দৰৱ দি যাব। তেতিয়া কিবা তাৰ পেটত পেলুৰ প্ৰব্লেম নাথাকিলে সি পেলুৰ কাৰণে কৰা বমিৰ পৰা হাত সাৰিব। আৰু যদি আপোনাৰ কি হয় হজম নোহোৱা বা ইনডাইজেশ্যনৰ কাৰণে বমি কৰি আছে, তেতিয়াহ'লে কি কৰিব, তাক খাদ্যৰ পৰিমাণটো কমকৈ বেছিবাৰ দিব। লগতে আপুনি আমাৰ ঘৰতে আমি অতি সহজতে পোৱা প্ৰ'বায়'টিক হ'ল আপোনাৰ দৈটো তাক খাদ্যৰ লগত দিব, তেতিয়া তাৰ পেটৰ হজমটো ভাল হ'ব। এইখিনি কাম আপোনালোকে কৰিলে আপোনালোকে সচৰাচৰ দেখি থকা এই বমি কৰা প্ৰব্লেমবোৰ আপোনালোকৰ কুকুৰটোৰ নাইকিয়া হৈ যাব। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনে পায় আমাক কমেণ্টত জনাব। আমি এটা বস্তুৱে আশা কৰোঁ যে আমাৰ ভিডিঅ'ৰ পৰা আমাৰ যিখিনি পশুপ্ৰেমী ৰাইজ আছে তেখেতসকল যাতে উপকৃত হয়, বা আপোনালোকৰ কিবা যদি সুধিব লগা প্ৰশ্ন আছে আমাক কমেণ্টত সুধিব। আমি আপোনালোকৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সাজু আছোঁ। আৰু আমাৰ ভিডিঅ' যদি আপোনালোকে ভাল পায়, আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আমাৰ ভিডিঅ'বোৰ অসমৰ চুকে কোণে বিয়পি যায় আৰু আমাৰ মানুহে কিছুমান নজনা কথা শিকিব পাৰে, বা যাৰ আগতে যিবোৰ কাৰণত আমি কি হয় বহু বেমাৰ আগতে ধৰিব নোৱাৰি, বহুত পলমকৈ ধৰিব পৰাৰ ফলত আমাৰ মৰমৰ পশুটো বা আমাৰ মৰমৰ কুকুৰটোক আমি হেৰুৱাইছো, এনেকুৱা ধৰণৰ আমি বহুত অসুবিধাৰ পৰা আমি হাত সাৰিব পাৰিম। ধন্যবাদ।